নমস্কাৰ মই হেমন্ত কাশ্যপ এষ্ট্ৰ লাইভ অসমৰ অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালো। এইবাৰ আহিলো মই সিংহ ৰাশিৰ জাতক জাতিকাসকললৈ। সিংহ ৰাশিৰ জাতক জাতিকাৰ এই মাহত যথেষ্ট কৰ্মৰ ব্যস্ততা দেখা পাই আছো। মিছা অভিযোগ আহিব পাৰে বা মিথ্যা অপবাদ আহিব পাৰে। ধৰ্মৰ ক্ষেত্ৰত অনুৰাগী হ'ব পাৰে, দুৰ্বলতা কিছুমান আহিব পাৰে, আংশিক কিছুমান ক্ষতি আহিব পাৰে, শত্ৰুৰ পৰা নাশ হ'ব পাৰে, মনোবঞ্চনা কিছুমান যদি আগতীয়া মনোবঞ্চনা কিছুমান আছে সেই মনোবঞ্চনাসমূহ পূৰ্ণ হ'ব। জীৱন বীমাৰ যিসকল কৰ্মী সেই কৰ্মীৰ কাৰণে এই মাহটো যথেষ্ট শুভ। কিছুমান সমস্যাৰ সমাধান এই মাহত আপোনালোকৰ হ'ব, কৰ্মৰ বৃদ্ধি হ'ব আৰু অৰ্থ লাভ হ'ব। এই মাহত যদি আপোনালোকে দুৰ্গাৰ নৱমী বিহিত পূজা কৰে তেনে কৰিলে আপোনালোকৰ যথেষ্ট ভাল ফল প্ৰদান হ'ব। আৰু যদি আপোনালোকৰ শনিৰ দশান্ত দশা চলি আছে তো এই মাহত আপোনালোকে শ্যামা কালী পূজা ভাগ কৰিব পাৰে, নাইবা কালী মন্দিৰ দৰ্শন কৰিলে আপুনি শনিৰ যি দায় দুখ সেই দুখৰ পৰা মুক্ত হ'ব পাৰে। এই আছিল মাহটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ পৰা মই হেমন্ত কাশ্যপে বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।